আচলতে এটা সেটআপৰ কাৰণে বহুতখিনি বস্তুৰ প্ৰয়োজন হয়, কিন্তু তাৰে মই খুব কমকৈ বস্তু আনিছোঁ আৰু ৰুম চুমবোৰ লাহে লাহে বনাই আছোঁ আৰু। হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকৰ মোৰ চেনেললৈ। আৰু আজি মই আহিলোঁ মোৰ লগৰ বন্ধু স্কুলৰ একেলগৰ আছিলোঁ ৰিপুঞ্জয়, সিহঁতৰ ঘৰলৈ। সিহঁতৰ ঘৰ হৈছে যোৰহাটৰ গড়মূৰত। আৰু সিহঁতৰ ঘৰলৈ আহিলোঁ এটা বিশেষ কাৰণত। সি নিজৰ ঘৰতে এটা গান গোৱাৰ যিটো ছেটআপ বুলিয়ে কয় সাধাৰণতে, সেই গান গোৱা গোটেই বস্তুখিনি গোটাই পেলাই এটা ছেটআপ কৰিছে আৰু মাতিছে। কি কি বস্তু উলিয়াই তাকে চাবলৈ মাতিছিলে মোক। আৰু ব'লক তেতিয়া সিহঁতৰ ঘৰলৈ গৈ থাকোঁ, কেনেকৈ উলিয়ালে। আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই সেইটোৱে দেখুৱাম যে এনেকৈ সাধাৰণকৈ ই যেনেকৈ উলিয়াইছে ঠিক সেইধৰণে এটা সাধাৰণকৈ গান গাব পৰা মানে গোটেই ছেটআপটো কৰিবলৈ কি কি বস্তু দৰকাৰ হয় আৰু কিমান কিমান খৰচৰ ভিতৰত হ'ব লাগে, সেই গোটেইখিনি এই ভিডিঅ'টোৰ জৰিয়তে দেখাম। তাৰপিছত সিহঁতৰ ঘৰতে মটৰচাইকেলখন থ'লোঁ, বাইকখন থোৱাৰ পিছত তাহাঁতি ওলাই আহিছোঁ। এইজন মোৰ লগৰটো ওলাই আহি মানে সিহঁতৰ ঘৰৰ কাষতে ভোগদৈখন বৈ যায়, অলপ ফ্ৰেছ হাৱা খাবলৈ আহিছোঁ ইয়াতে। একো হুলস্থুল নাই, এতিয়া পৰিৱেশটো বেলেগ ধুনীয়া। গৈ আছোঁ সিহঁতৰ ঘৰলৈ এতিয়া। তাতে আমি 10-15 মিনিটমান ৰ'লোঁ। আৰু ইয়াৰ ৰুমটো ভিতৰটো এৰিছে গোটেইখন ধুনীয়াকৈ এৰিছে ই সুন্দৰকৈ। আৰু এইখিনি ছেটআপ কৰি লৈছে গোটেইখিনি। লগৰজনে কাম কৰি আছে আৰু মোৰ তাৰ ওচৰতে বহি লৈছোঁ। কচোন এতিয়া গোটেই ছেটআপটো কেনেধৰণে আয়োজন কৰিছিলি ফাৰ্ষ্ট আৰু কি কি লৈছিলি প্ৰথম? মানে কি হয়, এই আচলতে হোম ছেটআপ বুলি ক'লে মানে ইমানো একেবাৰে বহুত বেছি নালাগে। মানে এই বেছিকটো মাইকটো লাগে, মাইকটো, তাৰপিছত এইডাল পপ ফিল্টাৰ বুলি কয়, পপ ফিল্টাৰ। আৰু মানে এইটো ইমান এইবোৰ মানে আগৰ পৰা আছিলে। এইটোত খুব বেছি 500ৰ ভিতৰত পাই যায়, 500-600 ল'ব আৰু মানে এইটো। তাৰপিছত তোমাৰ এইটো ফেণ্টম পাৱাৰ ছাপ্লাই বুলি কয়, এইটো 2000-3000 ভিতৰত পাই যায়। তেনেকৈ এইডাল হেডফোনডাল এইটো ভাল, এডাল চেনাইজাৰৰ হেডফোন হয়। এতিয়া আৰু এটা কথা আহি পৰে যে এনেকুৱা কিছুমানো ব্যক্তি আছে যিসকলে গানৰ বিষয়ে একো নাজানে, খালি গানটো শুনি ভাল পায় আৰু মনত এটা এনেকৈ থিৰাং কৰে যে ময়ো এনেকুৱা কৰিম, 2 দিনৰ পিছত ময়ো এনেকৈ ছেটআপ এটা কৰি লওঁ। তেনেকুৱা মানুহৰ ক্ষেত্ৰত কি কি বস্তু ল'লে বেছি বেষ্ট মানে, আৰু কি কি বস্তু কিমান দামৰ ভিতৰত ল'লে ভাল হ'ব? মানে কি হৈছে, এতিয়া মানুহে ভাবে যে ছেটআপ এটা কৰিলে বহুত পইচা যায়, কিন্তু এনেকুৱা বুলি নহয়। এতিয়া এটা চিম্পল মাইক এটা কিনিলে হৈ যায়। পাৱাৰ, এইটো মোৰটো 1500 মাত্ৰ, বেছি নহয়। পাৱাৰ পেকৰ BM800, তাৰপিছত সেইটো কিনিলে হয়। আৰু এইখিনিয়ে দেখা পাইছোঁ আপোনালোকে এটা মাইক আছে, মাইকৰ আৰু এইখনক কি বুলি কয়? এইটো কফ ফিল্টাৰ ন? আৱাজটো ফাটি নাযাবলৈ দিয়ে। আৱাজটো মানে কি হৈছে, এনেকৈ যেতিয়া মই গান এটা গালোঁ তাত প আছে, মানে আখৰ লাইনটো তাত সেই পতে আমি যোনটো মুখৰ পৰা হাৱাটো ওলাই ন, সেই হাৱাটোত মানে কি হৈছে, সেই মানে পপ ফিল্টাৰত ধৰি ৰাখে। মানে তাত মানে মাইকটো টাচ কৰি নিদিয়ে। মাইকটো টাচ কৰি দিলে আমাৰ কামটো মানে ৱৰ্ডটো ফাটি গুচি যায় হেডফোন লগালে। গতিকে সেই বস্তুটো ধৰি ৰাখি দিয়ে, বস্তুটো ভাল কাম। বাকী তেনেকুৱাই আৰু মানে এইখিনি বস্তুৱে দৰকাৰ হয় এটা সাধাৰণকৈ যদি ঘৰতে ছেটআপ বা ষ্টুডিঅ' টাইপৰ যদি বনাওঁ বুলি ভাবে, এইকেইটা বস্তুৱে দেখুৱালোঁ। আৰু মোৰ বন্ধুজনে এইখিনিয়ে লৈছিলে। আপোনালোকক আৰু এটা কথা কওঁ, মোৰ বন্ধুজনে বহুতো ধুনীয়া ধুনীয়া গান গায় আৰু সি আগতে আমাৰ স্কুলত থাকোঁতেও বহুত এৱাৰ্ড পাইছে, মই সেইটো কথা কৈছোঁ। আৰু ইয়াৰ এটা ইউটিউব চেনেলো আছে, সেই চেনেলটো মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাব আৰু ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবো কৰিব। আৰু তাৰ উপৰিঞ্চি আৰু গান গাইছে, আৰু এটা গানেই 2-3 আহিব, আৰু সেই গানটোৰ বিষয়ে মই ইয়াৰ মুখৰ পৰাই শুনিম। সেই গানটোৰ বিষয়ে মানে গান এটা আহি আছে, মিউজিক কৰিছে পাৰ্থ প্ৰতিম। তেওঁ এজন অসমৰ ভাল শিল্পী। তেওঁ মিউজিক কৰে, তেওঁ গান লিখে, তেওঁ সুৰ কৰে। এই গানটোত তেওঁৰ সম্পূৰ্ণ লিখিছে, গানটো তেওঁ লিখিছে, সুৰ কৰিছে তেওঁ, গানটোত মিউজিক কৰিছে তেওঁ, মই কণ্ঠদান কৰিছোঁ। কি হৈছে নাজানো, মানুহে ভাল পাব লাগে আৰু ৰাইজে বা কি এনেকুৱা পায়। বাকী কষ্ট কৰিছোঁ গানটোত, তেওঁ কষ্ট কৰিছে গানটোত সুৰ দিবলৈ। আৰু ইয়াৰ এই আহিবলগীয়া গানটোত আমাৰ পিনৰ পৰা শুভেচ্ছা জনালোঁ। আৰু লগতে এইখিনি বস্তু দৰকাৰ হয় যিখিনি ক'লে। আপোনালোকে যদি এনেকৈ ঘৰতে বনাম বুলি ভাবে, যে ভাবিছে যে এনেকৈ মিউজিকৰ কিবা এটা কৰোঁ বা মিউজিকটো বনাওঁ, শিকোঁ, যিকেইটা বস্তু ক'লে সেইকেইটাই দৰকাৰ হয়। আৰু বাকী আৰু তেনেকুৱাই বেলেগ একো নহয়। গানটো সকলোৱে শুনিব, আশা থাকিলে শুনিব বুলি। গানটোৰ নাম কাঞ্চন, ক'লোৱে কথাখিনি কেনেকৈ কি হৈছে। বাকী গানটোত এটা পুৰণা ঠাচো আছে আৰু গানটোত নতুনত্বৰ ঠাচো আছে। গানটোৰ নাম কাঞ্চন। ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব সকলোৱে, অনুৰাগ ব্লগছ।
গতিকে ই কষ্ট কৰে বহুত, মানে নতুনকৈ কৰিছে ব্লগছ, ভাল ভাল ভিডিঅ' কৰে কেতিয়াবা, গতিকে সকলোৱে চাব ভিডিঅ'বোৰ। কৰি গৈছোঁ আৰু লাহে লাহে যি পাৰিছোঁ দেখুৱাই গৈছোঁ। আৰু গানটো শুনিব সকলোৱে আশা থাকিলে। কাঞ্চন ৰিলিজ কেতিয়া হ'ব? ৰিলিজটো ভবা নাই, গতিকে আপুনি শুনিব আৰু হ'ব আৰু। ঠিক আছে বাৰু, বাকী ইয়াতে সামৰিছোঁ। মোৰ চেনেলটোৰ তলত ডেছক্ৰিপশ্যনতে ইয়াৰ যিটো ইউটিউবৰ লিংক হয়, লিংকটো মই দি দিম। আৰু আপোনালোকে কথাখিনি গম পালে কি কি বস্তু দৰকাৰ হয় এটা সাধাৰণ ছেটআপ ঘৰতে কৰিবলৈ। আৰু সেইটোৱে এটা সৰু ভিডিঅ', লগৰজনৰ ঘৰলৈ আহিলোঁ। এইটো বস্তু দেখিয়ে মই বোলো ইয়াৰ ওপৰত এটা ভিডিঅ' বনাওঁ, যাতে নতুনকৈ যিখিনি উঠিছে, নতুনকৈ এনেকৈ যিখিনি উঠিছে ল'ৰা বা নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী হওক, তেওঁলোকে যাতে কেনেধৰণে মানে আগ্ৰহ পায়, কি কি বস্তু দৰকাৰ হয়, তাৰ ওপৰতে এটা ভিডিঅ' দিলোঁ। যদি এই ভিডিঅ' চাই ভাল পায় আপোনালোকে মোৰ চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।